গুড মৰ্ণিং গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এক ভিডিঅ'লৈ আৰু এতিয়া টাইম হ'ল 8টা বাজিলে 8টা বজাৰ লগে লগে মানে এতিয়া আমি নিজৰ ৰাতিপুৱাৰ যিটো মোৰ মানে কাম আমি কৰি লওঁ তাৰপিছত আমি ডিউটিলৈ ওলাই যাওঁ মোৰ কাম মানে হৈছে এতিয়া মানে ৰাতিপুৱা কিবা এটা খাই যাব লাগিব খোৱা সেইটো ৰেডি কৰিব লাগে মই সেইটো ৰেডি কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আমি ডিউটিলৈ ওলাই আহিলোঁ মই আৰু মোৰ বন্ধু চাংমাই আমি দুয়োটাই একেলগে আহি আছোঁ এতিয়া আমি দুটাহে আছোঁ ছোৱালী এজনী মাজে মাজে দেখি থাকে আপোনালোকে চাগে ভিডিঅ'জনী চাই আছিলে ছোৱালীজনী এতিয়া ঘৰত আছে অহা নাই তাই এতিয়া আমি দুটা ওলাই আহিলোঁ কি কৰোঁ কামটো ক'ম বাৰু আপোনালোকক লাহে লাহে আপোনালোকে গম পাই থাকিব বৰ্তমান আজি কি কৰি আহিছোঁ আৰু কেনেকৈ যাম কি কৰিম এইবিলাক আপোনালোকে চাওক মনোজ ভাই ঘৰলৈ যোৱা ৰাস্তাটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমি গেৰেজত সোমাই লওঁ তাৰ আগতে কিন্তু আমি গাড়ী গেৰেজত সোমাব লাগিব গাড়ীখন অকণমান কিবা এটা বেয়া হৈ আছে গাড়ীখন অকণমান ঠিক কৰি লওঁ গেৰেজটো কোনখন আছিলে এইখিনিতে আছিলে হেল্ল' ওলাই আহিছিলোঁ ৰাস্তাই বেয়া হ'ল আৰু গাড়ীয়ে বেয়া হ'ল বন্ধ কি হ'ব এনেকৈ হ'লে হে এনেকৈ হ'লে কি হ'ব আমাৰ কিবা শনি ৰখা চলি আছে যেন লাগিছে কাম বনো ঠিক হোৱা নাই মোবাইল চোবাইলো বেয়া হৈ গৈছিল আকৌ এইবাৰ গাড়ী বেয়া হ'ল শনি ৰখাতে চলি আছে কাম বনটো মাৰক গুলি কিন্তু এতিয়া আমাৰ মানে কি হৈছে জোনাই ফিল্ডতে মানে খেল চলি আছে খেলকে চাওঁ বোলো ক্ৰিকেট খেল চলি আছে তাকে চাবলৈ আহিছোঁ বোলো কাম নাথাকিলে দিনটো নাযায় নোপোৱাই লাগে একেবাৰে কাম নাই কাৰণে ইফালে সিফালে গৈ আছোঁ এতিয়া বন নাই যদি এইবোৰে কৰি ফুৰিব লাগিব বলি আগতে অ' ভাই আৰু কিমান নিবি আৰু ভাগৰ লাগিছে দিনটো খোজকাঢ়ি খোজকাঢ়ি ৰাস্তাই ৰাস্তাই পাগলৰ লগতে আমি দুইটা ঘূৰি ফুৰিছোঁ এতিয়া কি বিচাৰিবি নে অ' ল'ৰা কি বিচাৰি ঘূৰি ফুৰিছোঁ ভালকৈ কচোন কথাটো শুনি পোৱা নাই মই পটাটা বিস্কুট প্ৰাণ কোম্পানী পটাটা বিস্কুট বিচাৰি পিনে গোটেই দোকান জোনাই শেষ কৰি দিলোঁ এখনটো পোৱা নাই ইয়াত শাক পাচলিহে পাবা ইয়াত শাক পাচলিহে পাবা 500টো বহুত হৈছে না শুকানটো জলকীয়া 1 কেজি ল'লে এইটো কম কম কিমান হ'ব 1 কেজি যদি হয় তেতিয়া লৈ যাম 1 কেজি কম হ'লে জালুক লৈ লৈছোঁ বজাৰত হৈছে 420 টকা জোনাই বজাৰ কৰি আছোঁ এনেই আৰু বহুত দিন যাব গ'লে দিনহে যাবনে বিশেষ আমাৰ খোৱা নহয় না ঘৰত এতিয়া চাই থাকোঁতে মানে 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল থেংক ইউ ছ' মাছ যিসকলে মানে মোক ইমানখিনিলৈকে লৈ আহিলে জল্দি 500 কমপ্লিট কৰি দিয়ক
থেংক ইউ ছ' মাছ 200 ছাবস্ক্ৰাইবাৰ মানে কমপ্লিট কৰি দিয়াৰ কাৰণে। আপোনালোকে 200 ছাবস্ক্ৰাইবাৰ যে কমপ্লিট কৰি দিলে মই ভবাই নাছিলোঁ। মই 200 ছাবস্ক্ৰাইবাৰ নহয় যেন মোৰ যেন 2 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে তেনেকুৱা যেন লাগিছে। খুব ভাল লাগিছে অন্তৰৰ পৰা। মই মানে কি ক'ম আৰু মানে 200 নহ'ব বুলি ভাবিছিলোঁ মই। 200 কৰিব পাৰিম নোৱাৰিম মোৰ সপোন হ'ল যেন লাগি গৈছে মানে। 200 হৈ গ'লে বহুত ভাল লাগিছে মানে। থেংক ইউ ছ' মাছ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যিসকল নতুনকৈ আহিছে মানে নতুনকৈ যদি কোনোবাই ভিজিট কৰিছে মোৰ ভিডিঅ'ত বা মোৰ চেনেলত, তেওঁলোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই যাবলৈ নাপাহৰিব।